পুনৰ অসমৰ যুৱক কেৰেলাত নিৰুদ্দেশ। নগাঁও জিলাৰ উৰণি থানাৰ অন্তৰ্গত হাতীবান্ধা গাঁৱৰ মইনুল ইছলাম নামৰ যুৱকজন পুনৰ কেৰেলাত কাম কৰিবলৈ গৈ নিৰুদ্দেশ। যোৱা 10 তাৰিখে ঘৰৰ পৰা 4 বন্ধুৰ সৈতে কেৰেলাত কাম কৰিবলৈ ওলাই গৈছিল হাতীবান্ধা গাঁৱৰ মইনুল ইছলাম নামৰ যুৱকজন। যোৱা 13 তাৰিখলৈকে হাতীবান্ধা গাঁৱৰ মইনুল ইছলাম নামৰ যুৱকজন ঘৰৰ পৰিয়ালৰ লগত কথা পাতিছিল। 13 তাৰিখে সন্ধিয়া পৰিয়ালৰ লগত কথা পতাৰ পিছত কোনো সন্ধান নাই মইনুল ইছলাম নামৰ যুৱকজনৰ। মইনুল ইছলামে স্ত্ৰী আৰু 2টা সন্তান থৈ কাম কৰিবলৈ গৈছিল কেৰেলালৈ। মইনুল ইছলামৰ লগত যোৱা 4 বন্ধু পৰিয়ালৰ লোকে যোগাযোগ কৰাত সিহঁত কয় মইনুল ইছলামৰ কোনো খবৰ নাই। যদি কোনো ব্যক্তিয়ে মইনুল ইছলামক খবৰ পায় তেনেহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰক। আমাৰ নিজৰ দাদাৰে হয়। তেওঁ মানে আজি যোৱা শুক্ৰবাৰ দিনাখন ঘৰৰ পৰা ওলাই গৈছিলে, সিহঁতকো ওলাই গৈছিলে। চিলঘাটৰ ট্ৰেইন আছিলে, তো তেওঁৰ লগত আৰু 4জন মানুহ গৈছিলে। তেওঁ কেৰেলা যাম বুলি কৈছিলে, কেৰেলা আলুৱাব যাম বুলি কৈছিলে। ট্ৰেইনৰ টিকেট কাটি দিয়া হৈছিলে, তেওঁক আমি উঠাই থৈ আহিছিলোঁ। লগৰকেইটাৰ লগত যোৱাৰ পাছত আপোনাৰ চেন্নাইত নামি দিছিলে। চেন্নাইত নমাৰ পাছত আপোনাৰ তাৰ পৰা কোনো আমাৰ ফোন আহিছে, আপোনাৰ 3 দিনৰ পাছত ফোন আহিছে, 2 দিনৰ পাছত ফোন আহিছে বোলে। মোক দাদাই ফোন কৰিছিলে, দাদাই ফোন কৰি কৈছে বোলে হেৰি বোৱাৰী ভনী বোলে তোমালোক আহা, মোক মাৰি পেলাব ইয়াত। দাদাই কৈছে অঁ। তেওঁ তাৰপিছত আমি সুধিলোঁ কোনে মাৰি পেলাব, কৈছে ইয়াত মানুহে মাৰি পেলাব, মানুহে মোক মাৰি আছে। তো তেন্তে মই ক'লোঁ কোন আছে ওচৰত, দিয়ক। মোবাইলটো দিবলৈ দিয়া নাই, তেওঁ হাতৰ পৰা বেলেগ মানুহে লৈ গুচি গৈছে। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে আপুনি এতিয়া বৰ্তমান ক'ত, লাষ্ট কল তাৰপিছত কৰি মেলি কৈছে যে মই মেডিকেলত লৈ গৈছে, ট্ৰিটমেণ্ট কৰাই আছে, বেণ্ডেজ কৰাই আছে। পুলিচ আহিছিলে, ৰাইজে ফোন কৰি খবৰ দিছে এক্সিডেণ্ট এটা হৈছে বুলি। পুলিচে খবৰ দিলে মানুহে, ৰাইজে পুলিচে উঠুৱাই লৈ যোৱাৰ পিছত মেডিকেলত নিছে, ট্ৰিটমেণ্ট কৰাইছে। কৰোৱাৰ পিছত আমাক লাষ্ট কল কৰি কৈছে যে মই মেডিকেলত আছোঁ বুলি ক'লে, কিন্তু তেওঁ সুস্থত নাই যে মই অমুক জেগাত আছোঁ, জেগা চিনি নাপায়। সেইটো কাৰণে আমি যোগাযোগ কৰিব নোৱাৰিলোঁ। তাৰপিছত ফোন কৰাৰ পিছত আমাক লাষ্ট কলটো ক'লে যে ভনী আমি অমুক জেগাত মোক মেডিকেলত আছে, এতিয়া মোক লৈ যোৱাহি তোমালোকে। তাৰপিছত আমি ফোনৰ ওপৰত ফোন যোগাযোগ কৰিছোঁ, তেওঁ মোবাইল অফ, 2টা মোবাইলে অফ হৈ আছে। এতিয়ালৈকে আমাৰ লগত কোনো কালেকশ্যন হৈ থকা নাই। আমি বিচৰা বিচৰি কৰি আছোঁ, তাও পৰা নাই। আপোনালোকৰ আমি অনুৰোধ কৰিছোঁ, যদি তেওঁক আমি ফটো চটো দি থাকিম, যদি আপোনালোকে ক'ৰবাত দেখে তেন্তে আমাক এটা নিশ্চয় আপোনালোকে জনাব আৰু আপোনালোকে সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। মানে আজি কিমান? আজি আমাৰ 4 দিন হৈ গ'ল যোগাযোগ নাই। আপোনাৰ দাদাৰ নাম কি? মইনুল ইছলাম। মইনুল ইছলাম। হয়, মইনুল ইছলাম। তেওঁলোকৰ তেওঁলোকে যোগাযোগ কোনো। আপুনি পঢ়া শুনা ভাইটো ঘৰৰ পৰা ওলাই গৈছে কেৰেলা যাম বুলি। আপোনাৰ সৰু ভাইটি? মোৰ সৰু ভাই। পিছত গৈ পেলাই তামিলনাডু পাই গৈ চেন্নাই ট্ৰেইনটো সলাই পেলাই কেৰেলা ট্ৰেইন, আলুৱা ট্ৰেইনত যেতিয়া উঠিছে, উঠাৰ পিছত ট্ৰেইনটো মানে মাজত গৈ পেলাই ত্ৰিপুৰা বুলি আমি শুনিছোঁ, ত্ৰিপুৰা বুলি গৈ পেলাই তাত ট্ৰেইনটো ৰখাৰ পিছত তাত খানা চানা খাইছে। লগত 5জন মানুহ গৈছিল। সেই 4টা মানুহ গৈ পেলাই কেৰেলা পাইছে, কেৰেলা পোৱা নাই। সেইটো প্লেটফৰ্মতে থাকি গ'ল। সেইটো সি থাকি গ'ল। তাত বোলে কিবা এটা লোকেল মানুহৰ লগত আমি শুনিছোঁ কিবা এটা তৰ্কবাজি হৈছে আমাৰ লগত। এতিয়া 13 তাৰিখে মানে ফোনাফোনি হৈছিল, এতিয়ালৈকে 3 দিন 4 দিন ধৰি এতিয়ালৈকে কোনো যোগাযোগ নাই। তাহাঁতৰ লগত যোগাযোগ আছে, আমি হেৰি কৰি আছোঁ। আছে তাৰ লগত নাই, সিহঁতৰ লগত নাই। এতিয়া মোৰ ভাইটো মানে আপোনাৰ ভাইটি ক'ত আছে সন্ধান পায়, কোনেও ক'ব নোৱাৰে। এতিয়া ফোন নম্বৰ দিয়া আছে, ফটো দিয়া আছে। আপোনালোকৰ লগত অনুৰোধ, যদি সন্ধান পায় তেতিয়া আমাক ফোনত যোগাযোগ কৰিব। এইটো মোৰ আপোনালোকৰ লগত অনুৰোধ।